क'क्राझार जिल्ला UPPL कमिटिया दिनै क'क्राझार जिल्ला कमिटिनि गोदानै आफाद दाफुंना लानाय जायो। दिनै 25 फेब्रुवारि खालि क'क्राझार जिल्ला UPPL नि कमिटिया क'क्राझार सहरनि साखाथियाव थानाय बनरगावआव मोनसे सावराय मेल लानाय जायो आरो बे सावराय मेल लानायनि गेजेरजों क'क्राझार जिल्ला UPPL कमिटिनि गोदानै आफाद दाफुंना लानाय जायो। बे गोदान आफादनिनो आफादगिरि महरै सानजा क'क्राझार बियाबनि लरेन्स इस्लारि बिथांखौ गायसननाय जायो आरो गाहाय नेहाथारि महरै सुरज मोसाहारि बिथांखौ गायसननाय जायो। बे मेलावनो बाहागो लाफैदों आसाम आयेन आफादनि सोद्रोमा लरेन्स इस्लारि बिथाङा, आसाम आयेन आफादनि सोद्रोमा जयन्त नार्जारि बिथां, बिटिआरनि MCLA माधव सेत्री बिथांजों लोगोसे क'क्राझार मिउनिसिपेल बर्डनि मासिगिरि प्रतिभा ब्रह्म बिथां आरो ओनसोलनि UPPL दोलोनि गागि मावथिफोराबो बे मेलाव बाहागो लादोंमोन। गोदानै गायसनजानाय क'क्राझार जिल्ला UPPL नि आफादगिरि आसाम आयेन आफादनि सोद्रोमा लरेन्स इस्लारि बिथाङा खौरांगिरिनि गेजेरजों मा फोरमायदों फै जों मिथिना लानि। आसलते মই दायित्व ল'ব লাগিব বুলি ভবা নাছিল, কাৰণ মোৰ মেইন দায়িত্ব বুলি মই ভাবি লৈছোঁ যে BTR যি একৰ্ড হ'ল এই একৰ্ডৰ যিবিলাক ক্লজ এতিয়াও মানে ইমপ্লিমেণ্টেশ্যন হোৱা নাই, এই ক্লজবিলাক যাতে সোনকালে ইমপ্লিমেণ্টেশ্যন হয় তাতহে মই বেছি গুৰুত্ব দিছোঁ। আৰু কিছুমান মানুহ এতিয়াও জেলত আছে, কেছবিলাক সমাপ্ত হোৱা নাই, তো এইবিলাকৰ ওপৰতহে বেছি মই মনোনিৱেশ কৰিছিলোঁ। তথাপিও দলে আজি মোক কোকৰাঝাৰ জিলাৰ সভাপতি হিচাপে নিযুক্তি দিলে। মই দলৰ আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু দলৰ জ্যেষ্ঠ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি দলে মোক কোকৰাঝাৰ জিলাৰ সভাপতিৰ দায়িত্ব দিলে আৰু এই দায়িত্বটো মই ভালদৰে পালন কৰি যাব পাৰিম। মোৰ যিসকল সাধাৰণ সম্পাদক আছে, সভাপতিসকল আছে, সম্পাদক আৰু বিভিন্ন যিসকল সদস্য আছে তেওঁলোকৰ সহযোগত কোকৰাঝাৰ জিলা UPPL দলটো অধিক শক্তিশালী কৰিব পাৰিম। অনাগত দিনত যাতে ভাল এটা ফলাফল দিব পাৰিম কোকৰাঝাৰৰ পৰা, তাৰ কাৰণে কাম কৰি যাম। সৰু ৰাজনীতি তথা আমাৰ যি BTRৰ যি ৰাজনীতি, সেই ৰাজনীতিটো কোকৰাঝাৰৰ পৰা আৰম্ভ হয় বুলি কয়। হয়, সঁচা, কোকৰাঝাৰ মহকুমাত 6টা আমাৰ BTCৰ সমষ্টি আছে। এইবাৰ যোৱা যি নিৰ্বাচন, সেই নিৰ্বাচনত ফলাফল শূন্য আছিল। গতিকে দলে মোক দায়িত্ব দিছে যে অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব লাগে কোকৰাঝাৰ জিলা UPPL, যাতে অনাগত দিনত 6টাটো আমি 6টাও যাতে জিতিব পাৰোঁ, তাৰ কাৰণে মোক এটা দায়িত্ব দিছে। আৰু সেই দায়িত্বটো মোৰ এই দায়িত্বটো মই মোৰ সহযোগীসকলৰ লগত মানে আলোচনা কৰি পেলাই মানে তেনেকুৱা এটা শক্তিশালী UPPL কোকৰাঝাৰ দলটো কৰি তুলিবৰ কাৰণে মই যত্ন কৰি যাম। UPPL দল হিচাপে বৰ্তমান ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আমাৰ কমিটিবোৰ আমি গঠন কৰি আছোঁ। তাৰ লগতে কিছুমান ডিষ্ট্ৰিক্টত আমি যিটো ইনচাৰ্জ হিচাপে আছিলোঁ, অবজাৰ্ভাৰ হিচাপে, যে ডিষ্ট্ৰিক্ট কমিটিৰ পেনেলটো আমি বনাই দিব লাগে। আৰু সেই হিচাপে আমি প্ৰায় আজি 10 দিনমান আগত আমি পেনেলটো বনাই দিছিলোঁ। আৰু চেণ্ট্ৰেল কমিটিয়ে আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ যে ইয়াত মানে প্ৰেচিডেণ্ট তথা জেনেৰেল ছেক্ৰেটাৰী হিচাপে বাছনি কৰি তেওঁলোকে দিছে, আমাক বন্ধ কামত আমাক দিছে। তো আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি UPPL দলটো আমি গঠন কৰি আমাক চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিলে যে প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰী এই তিনিটা পদটোৱে আমি ডিক্লেয়াৰ কৰি দিব লাগে। কিন্তু পলম হোৱাৰ কাৰণে আমি চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা এটা চেংচন লৈছোঁ যে আমি এটা ফুল ফ্লেজেড ডিষ্ট্ৰিক্ট কমিটি হিচাপে আমি আজি গঠন কৰিবলৈ আমি যত্ন কৰিম। আৰু ইয়াৰ দ্বাৰা বিশেষ একো তেনেকৈ আলোচনা হোৱা নাই যে আমি পাৰ্টিটো যাতে কেনেকৈ ষ্ট্ৰেংথেন কৰিব পৰা যায়, কাৰণ আমি মিত্ৰজোঁট এটা চৰকাৰ আমি চলাই আছোঁ, ইয়াৰ এটা গভমেণ্ট আমাৰ পাৰ্টিৰ পৰা আছে। তো সেই হিচাপে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে, আৰু পৰিৱৰ্তন যদি প্ৰকৃত অৰ্থত যদি আনিব লাগে আমি পাৰ্টিৰ যিটো এক্টিভিটি সেইটো আমি কৰিব লাগিব। সেইকাৰণে আমাৰ প্ৰথমটো হ'ল যে আমি সংবিধানটো সংশোধন কৰি এতিয়া নতুন এটা পাৰ্টি আমি গঠন কৰিছোঁ। সাংবিধানিক যিটো মানে নিয়ম অনুযায়ী, সংবিধানৰ আমাৰ ধাৰা অনুযায়ী আমি আজি পাৰ্টি ফুল ফেজৰ এটা পাৰ্টি আমি গঠন কৰি আছোঁ। আমি মিত্ৰজোঁট হিচাপে আমি আছোঁ, আমি BTRতো আছোঁ আৰু অসম চৰকাৰতো আমি আছোঁ। তো আমাৰ সভাপতি তথা আমাৰ BTRৰ চিফ মহোদয় তেখেতে আজি তেনেকেই আমাৰ BJPৰ মিত্ৰজোঁট যিটো আছে তেখেতসকলক মানে সহযোগ কৰিবৰ কাৰণে তেখেতে জেগাই জেগাই গৈ মিটিং পাতিছে। আৰু আমি চেণ্ট্ৰেল কমিটিৰ আমাৰ যিবিলাক নেতা কৰ্মীসকল আছে, আমিও তেনেকেই আমাৰ যিহেতু আমাৰ ফালৰ পৰা আমি তেনেকেই কেণ্ডিডেট বিশেষভাৱে আমি তেনেকৈ মানে প্ৰক্ষেপ কৰা নাই,
হিচাপে আমি আৰু আমাৰ বিটিআৰ অঞ্চলত তেনেকেই নিৰ্বাচন আমাৰ তাত নহ'ব সেইকাৰণে বিটিআৰৰ বাহিৰত যিবোৰ আছে বা আমাৰ বিটিআৰ তথা তেনেকৈ কিছুমান টাউন আছে য'ত আমি চিৰাং জিলা আমি ক'ব পাৰিব লাগিব আমাৰ বঙাইগাঁও টাউন তাত আমাৰ কেণ্ডিডেট দিব পৰাকৈ আমাৰ তেনেকেই জনসংখ্যা তাত নাই যাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমাৰ বিজেপি কেণ্ডিডেটক আমি সহযোগ কৰিম তো আশা কৰিছোঁ যে মিত্ৰজোঁট হিচাপে আমাৰ যিখিনি কৰিব লগাখিনি আছে সেইখিনি নিশ্চয় আমি আগবঢ়াই আছোঁ ভাৱে আমি নিশ্চয় আমাৰ কেন্দ্ৰীয় নেতৃত্বই নিশ্চয় সেইটো সিদ্ধান্ত ল'ব যে হয় তাত আমাৰ বিটিআৰ যদিও বা চুক্তি মৰ্মে শোণিতপুৰ জিলা বা তেনেকৈ বিশ্বনাথ জিলা কিছু মানে অঞ্চলটো আমাৰ অন্তৰ্ভুক্ত হ'ব কিন্তু আজিলৈ এইটো মানে কাৰ্যকৰী হোৱা নাই সেইটো উপায়টো যাৰ কাৰণে তাত নিশ্চয় নিৰ্বাচন হ'ব আৰু নিৰ্বাচনৰ আমাৰ পলিচি মতে আমি নিশ্চয় তাত মানে আমি কাম কৰিম गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256 गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन